সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আজি অলপ নৈ পাৰলৈ বুলি ফুৰিবলৈ আহিছিলোঁ। বহুত গৰম আৰু ভাল লগা দৃশ্যবোৰ অলপ ভিডিঅ' কৰি ল'লোঁ। চাওকচোন বাৰু আপোনালোকেও কেনেকুৱা সুন্দৰ দৃশ্য, বহুত ভাল লগা। য'ত মানে দলঙৰ কোনো ব্যৱস্থা নাই, কেৱল নাৱেৰে পাৰ হ'ব লাগে। ইমান ডাঙৰ নদীখন মানে আচলতে এইখন ব্ৰহ্মপুত্ৰৰ খুঁটি হয়। হাজোৰে ওচৰৰ এখন ঠাইত আছে। বহুত ভাল লগা ঠাই। ইপাৰৰ পৰা সিপাৰলৈ, সিপাৰৰ পৰা ইপাৰলৈ কেৱল নাৱেৰে পাৰ হয়। দলং এখন আছিল অৱশ্যে, পানী বেছি হোৱাৰ লগে লগে ভাঙি গ'ল। নৈৰ পাৰে পাৰে থকা সৰু সৰু ৰাস্তাবোৰো বহুত ভাল লগা। আৰু এই দলংখন পাৰ হৈয়ে এইফালে যাব পাৰি বামুণ্ডি। ভিডিঅ'টো কেনে লাগিছে জনাব।